নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। মই আজি আপোনালোকলৈ শ্বেয়াৰ কৰিব লৈছোঁ লোকেল মুৰ্গীৰ জালুক দিয়া মাংসৰ এটা ৰেচিপি। এইকেইদিন বতৰ যিহেতু ডাৱৰীয়া হৈ আছে, ভাবিলোঁ সেইকাৰণে এনেকুৱা এটা ৰেচিপি শ্বেয়াৰ কৰোঁ। লোকেল মুৰ্গীৰ জালুক দিয়া মাংস বনাবৰ কাৰণে মই লৈছোঁ আলু কেইটুকুৰামান, জালুকৰ গুড়ি, এফালে পিঁয়াজ, শুকান জলকীয়া দুটা, লাল মিৰ্চ আৰু আদা নহৰু অকণমান খুন্দি লৈছোঁ। এতিয়া মই মাংসখিনি ফাৰ্ষ্টত মেৰিনেট কৰি ল'ম। ইয়াতে আদা নহৰু পিচি থোৱা আধা মই দি দিছোঁ আৰু অলপ মই পিছত দিবৰ কাৰণে থৈ দিছোঁ। আৰু অলপ মছলা লৈছোঁ। বেছি মছলা মই ইয়াতে ইউজ কৰা নাই, কাৰণ মই চিম্পুলকৈ বনাম আৰু যিহেতু জালুক দিম সেইকাৰণে। জীয়া ধনিয়া আধা চামুচ মানে দিছোঁ আৰু কাশ্মীৰী মিৰ্চ ৰংটোৰ কাৰণে দিছোঁ, কালাৰটো আহিবৰ কাৰণে। আৰু দিছোঁ মিট মছলা আধা চামুচ মানে দিছোঁ, বেছি দিয়া নাই, জালুক দিম যিহেতু সেইকাৰণে। এতিয়া এইখিনি ভালদৰে মেৰিনেট কৰি ল'ম। মাংসখিনি মই ভালদৰে মেৰিনেট কৰি লৈছোঁ আৰু ইয়াতে খুব কম মছলাই মই ব্যৱহাৰ কৰিছোঁ। আপোনালোকে ইচ্ছা কৰিলে অলপ বেছি দিব পাৰে, কাৰণ চবৰে সোৱাদ বেলেগ থাকে। কোনোবাই বেছি জ্বলা খাই ভাল পায় আৰু কোনোবাই কম জ্বলা খাই ভাল পায়। আমাৰ ঘৰত বেছি জ্বলা খোৱা মানুহ নাই, মই সেইকাৰণে কম জ্বলা দিয়ে বনাইছোঁ। জালুক দিমেই যিহেতু সেইকাৰণে কেঁচা জলকীয়াও ব্যৱহাৰ কৰা নাই আৰু কাশ্মীৰী মিৰ্চে ব্যৱহাৰ কৰিছোঁ, জ্বলাটো ব্যৱহাৰ কৰা নাই। এফালে তেল দি মই পিঁয়াজখিনি দি দিলোঁ আৰু তেলো মই বেছি ব্যৱহাৰ কৰা নাই। আৰু এতিয়া পিঁয়াজখিনি অলপ ৰঙচুৱা হোৱালৈকে ভাজি ল'ম। ইয়াতে দুটা তেজপাতো দি দিছোঁ আৰু আদা নহৰু পেষ্ট অলপ মই থৈ দিছিলোঁ তেলত দিবৰ কাৰণে। এতিয়া ইয়াতে সেইখিনি দি দিছোঁ। ইয়াতে শুকান জলকীয়া দুটাও দি দিছোঁ। পিঁয়াজখিনি এতিয়া ৰঙচুৱা হৈ গ'ল আৰু ইয়াতে এতিয়া মই মাংসখিনি দি দিছোঁ আৰু মাংসখিনি এতিয়া মই ভালদৰে ভাজি ল'ম। পিঁয়াজখিনি গলি যোৱালৈকে মাংসখিনি অলপ ভাজি ল'ম। এতিয়া ইয়াত নিমখ দি দিছোঁ আৰু মছলা হালধি এইবোৰ আগতে মই মেৰিনেট কৰিয়ে লৈছিলোঁ, তেতিয়া দিয়াই আছে আৰু এতিয়া নিদিওঁ আৰু। মাংসখিনি ভাজি ল'লোঁ। এতিয়া ইয়াতে মই কাটি থোৱা আলুখিনি দি দিছোঁ। আলু মই বেছি দিয়া নাই, কেইটুকুৰামানে দিছোঁ। এতিয়া আলু আৰু মাংসখিনি মই আৰু অলপ দেৰি কাৰণে সিজাই ল'ম। আলুকেইডোখৰ অলপ দেৰি সিজিবৰ দিম আৰু তেলখিনি বিৰিঙি অহালৈকে আৰু লগতে পিঁয়াজখিনি ভালদৰে গলি যোৱালৈকে ভাজি থাকিম। এতিয়া মাংসখিনি মই ঢাকোন মাৰি দিলোঁ আৰু ঢাকোন মাৰি 5 মিনিটমান ৰাখি এতিয়া আকৌ মই মাংসখিনি এবাৰ লৰাই দিম। আলুখিনি অলপ সিজোতেই মই ইয়াতে এতিয়া পানী ঢালি দিছোঁ। মই ঠাণ্ডা পানীয়ে ঢালি দিছোঁ, কাৰণ পানী গৰম কৰি থোৱা নাছিলে কাৰণে পানী মই গৰম কৰিবলৈ পাহৰি গ'লোঁ, সেইকাৰণে এতিয়া ঠাণ্ডা পানীয়ে ঢালি দিছোঁ ইয়াতে। আৰু এতিয়া এইখিনি মই উতলিবলৈ দিম আৰু উতলোতেই মই ইয়াতে জালুকখিনি দি দিম।
মাংসখিনি এতিয়া উতলিবলৈ লৈছে আৰু ইয়াত মই জালুকখিনি দি দিলোঁ। এতিয়া মাংসখিনি হৈ গ'ল। মোৰ ৰেচিপিটো চাই আপোনালোকে বাৰু কেনেকুৱা পালে কমেণ্ট কৰি জনাব, আৰু যদি ভাল পালে তেতিয়াহ'লে লাইক আৰু কমেণ্ট কৰিব, লগতে ছাবস্ক্ৰাইব বাটনটো ক্লিক কৰি অল কৰি দিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।